নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাই গৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰ বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। আকাশতে জ্বলি ছাই হ'ল এখন যাত্ৰীবাহী বিমান। ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 13জন যাত্ৰীয়ে। খেতিত টুকুৰা টুকুৰ হৈ পৰিল যাত্ৰীবাহী বিমানখন। পেৰুৰ নাজকা চহৰত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। পেৰুৰ এৰোডিয়ানাৰ এয়াৰলাইন্সৰ আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন। এই শিহৰণকাৰী বিমান দুৰ্ঘটনাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে চৌদিশে। কি কাৰণত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা? এতিয়াও পোহৰলৈ অহা নাই ইয়াৰ মূল কাৰণ। জনাই গৈছোঁ সন্ধিয়াৰ আন এক বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ল লোকপিয়ল প্ৰক্ৰিয়া। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত হ'ব লোকপিয়ল। আজিৰে পৰা 16 আগষ্টলৈ আৰম্ভ হ'ব স্ব-গণনা। 15 দিনৰ বাবে খোলা থাকিব বিশেষ পৰ্টেল। এই সময়ছোৱাত নিৰ্দিষ্ট পৰ্টেলত se.census.gov.in নিজেই দাখিল কৰিব পাৰিব তথ্য। প্ৰথম পৰ্যায় সম্পন্ন হোৱাৰ পাছত 17 আগষ্টৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল। 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব গৃহ লোকপিয়ল। এই সময়ছোৱাত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব বিভিন্ন তথ্য। লোকপিয়লৰ চেঞ্চাছ 2027ৰ বাবে নিযুক্ত দিয়া হৈছে 59গৰাকী মাষ্টাৰ ট্ৰেইনাৰ। সমান্তৰালকৈ ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব 1139গৰাকী। সঠিক আৰু স্বচ্ছ তথ্য নিশ্চিত কৰাৰ বাবে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছে ডিজিটেল প্ৰযুক্তি। আজিৰে পৰা স্ব-গণনাৰ জৰিয়তে লোকপিয়ল প্ৰক্ৰিয়া ডিজিটেল চেঞ্চাছ আনুষ্ঠানিকভাৱে আৰম্ভ হ'লেও বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউত বৰ্তমান নহয় লোকপিয়ল। প্ৰলয়ংকাৰী বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত সাময়িকভাৱে বন্ধ ৰখা হৈছে লোকপিয়লৰ স্ব-গণনা। ৰাজ্যত 2টা পৰ্যায়ত লোকপিয়ল 2027ৰ স্ব-গণনা আৰম্ভ হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী ব্যক্তিয়ে নিজেই লোকপিয়লৰ গণনাৰ অংশীদাৰ হ'ব পাৰিব। অৱশ্যে স্ব-গণনা বাধ্যতামূলক নহয়। স্ব-গণনা কৰিলে বা নকৰিলেও গণনাকাৰী বিষয়াই ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য। ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক জনবহুল অঞ্চলত সংঘটিত এক শক্তিশালী বোমা বিস্ফোৰণত 3গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 21জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়। এই আকস্মিক বিস্ফোৰণৰ পিছতেই সমগ্ৰ চহৰখনতে আতংকৰ সৃষ্টি হৈছে। মস্কোৰ অতি ব্যস্ত বাণিজ্যিক এলেকাত এই বোমা বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ওচৰ পাজৰৰ কেইবাখনো অট্টালিকাৰ খিৰিকীৰ কাঁচ ভাঙি চুৰমাৰ হৈ পৰে আৰু কেইবাখনো বাহন ধ্বংস হয়। আহত 21জন লোকক জৰুৰীকালীন সেৱাৰ জৰিয়তে কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় সুৰক্ষা সংস্থাসমূহৰ প্ৰাথমিক তদন্ত অনুসৰি বিস্ফোৰণটোত উচ্চ ক্ষমতাসম্পন্ন IED ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতেই মস্কো আৰক্ষী আৰু ৰাছিয়ান সুৰক্ষা সংস্থাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তীব্ৰ তালাচী অভিযান আৰম্ভ কৰিছে। চহৰখনৰ মেট্ৰ' ষ্টেচন আৰু বিমানবন্দৰসমূহতো সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে। জনাই গৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে শনিবাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি চমুকৈ SDRFৰ অধীনত 379.35 কোটি ৰাজ্য চৰকাৰলৈ মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ শেহতীয়া বান পৰিস্থিতিত মোকাবিলাৰ লগতে সাহায্য অভিযান তদাৰক কৰিবলৈ সম্প্ৰতি উজনি অসমত বাহৰ পাতি থকা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰে, ৰাজ্যখনে সন্মুখীন হোৱা দুৰ্যোগৰ সময়ত অসমবাসীৰ কাষত থিয় দিছে ভাৰত চৰকাৰে। আজি SDRF শিতানত 379.35 কোটি অসমৰ বাবে মুকলি কৰি দিছে। এয়া আমাৰ সকলোৰে বাবেই এটা অত্যন্ত ইতিবাচক বাৰ্তা। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সবিশেষ অৱগত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা বিশেষ তৎপৰতাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই ধনৰাশি মুকলি কৰিছে।